বন্ধুসকল কেনেকুৱা টেঙা মানে আম টেঙা পকিলে আৰু একদম পুৰা আম টেঙাৰ লগত মাছ বনাই দিলো এনেকুৱা আৰু ললে হাই বন্ধুসকল আম কেইটামান আনিছে প্ৰথমে খাই লওঁ তাৰ পাছত ভিডিঅ'টো আৰম্ভ কৰিছোঁ বাকীখিনি আপোনালোকে চাই থাকিব দেই বন্ধুসকল A few minutes later. A little longer than a few minutes later. আম চাম খাই সব তৃপ্ত হৈ ল'লো আৰু মানে প্ৰথম আম আনিছিলোঁ মানে আম চাম খাই এতিয়া মানে তৃপ্ত হৈ গ'লো একদম সদায়নো কিমান ঘৰত আৰম্ভ কৰিম ভিডিঅ'টো আজি একদম ৰাস্তাৰ মাজৰ পৰা আৰম্ভ কৰিব লৈছোঁ আৰু বন্ধুসকল পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাই আপোনালোকৰ মৰম চাই আশীৰ্বাদ লৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ আপোনালোকে শেষলৈ চাই গৈ থাকক আজি মানে কি হ'ল এই ল'ৰাকেইটা যে এই আহি আছে যে ভতিজাকেইটা একদম মানে খানা এটা খুৱাওঁ বুলি ভাবিছিলোঁ মানে তাকে আজি যাওঁ বুলি কৈছিলে যাব নালাগে বোলো আজি এটা খানা খোৱা হ'ব আৰু একেলগে খাম আৰু তোমালোকে ৰখি যোৱা ৰাখিলে এটাতো এইটো কান্দি গৈছে যাওঁ বুলি কিন্তু ৰখালো আৰু যেনে তেনে কিবা এটা কৰি চাই থাকক ভিডিঅ'টো আগলৈনো কি হয়তো গৈ থাকে চাই থাকক এতিয়া মানে কি হ'ল মাছৰ দোকানত যাম মাছৰ দোকানত গৈ মাছ ল'ম মাছ লৈ আৰু খাম আৰু খানাটো একেলগে হয় না হয় না বন্ধা হয় না মাছ আছিলে খাম আৰু নাকি খাম আৰু একেলগে এয়া মাছটো লৈ লওঁ না তাৰপৰা বিলাহী চিলাহী আছে না চাওঁ হা আৰু খাওঁ আৰু অলপ ঠাণ্ডা লওঁ এই দুটাকো দিওঁ অলপ প্ৰথম মই খাই লওঁ তাৰপাছত মাছটো একদম পুৰা নিজে কাটি মেলি লৈ লওঁ বুলি ভাবিছোঁ একদম একদম মানে আজি প্ৰথম কাটি চাওঁ আৰু নিজে কাটি মেলি চব নিজে জুখি মেলি লৈ যাম আৰু চাই থকা A little longer than a few minutes later. মাছটো কিনিলোঁ হয় কিন্তু বিলাহীটো ল'ব পাহৰি থাকিলোঁ আকৌ উভতি আহিব লগা হ'ল চাইকেলখন লৈ আহিলোঁ আৰু গোটেইকেইটা এবাৰ এইটো পাছত এটা আহি আছে এইটো আৰু এইটো চলাই আছে এই পনাই চলাই আছে মই উঠি গৈ আছোঁ আৰু লগতে ভিডিঅ' কৰি দেই আপোনালোকে চাই থাকক ভিডিঅ'টো ধামেকাদাৰ হ'বলৈ গৈ আছে বিলাহী লোৱা জেগালৈকে গৈ আছোঁ বা আগত ইমান দূৰ আহিলোঁ বিলাহী নাপালোঁ আৰু অকণমান আগলৈ গৈ চাওঁ যদি পাওঁ খাওঁ নহ'লে নাই গৈ থাকক চাই থাকক ভিডিঅ'টো স্কিপ নকৰাকৈ 1 hour later. কি কি আছে কি কেইটা যোগাৰবিলাক ওচৰত দে হে প্ৰথম মাছটো ফ্ৰাই কৰি লওঁ ফ্ৰাই কৰাৰ পিছত আম টেঙা লগত খাম মানে স্পেচিয়েল হে মানে কি হ'ল বিলাহী চিলাহী বিচাৰিছিলোঁ বিলাহী নাপালোঁ শেষত কি ডিচিশ্যন ল'লোঁ আমৰ লগত মানে মাছটো খাম আৰু প্ৰথম ফ্ৰাই কৰি লওঁ তাৰপাছত দেখুৱাই দে সেয়া শুকুৱাই মেলি জুইখিনি ভালকৈ জ্বলি লওঁ বাৰু পানীখিনি পেলাই লওঁ এখন হেতা এইটো কেৰাহী চন্দা মাছ দেই চন্দা মাছ লোকেল মাছ নহয় বাৰু মানে জুইটো ভালকৈ জ্বলি লওক ৰান্ধনি চাউণ্ডটো একদম ৰাউণ্ডটো দেখুৱাই দিয়া আহে বাহিৰতে বনাওঁ আৰু গৰম দিন যে ভিতৰতনো কিমান বনাই থাকিম ন তাৰমানে বাহিৰতে বনাই মেলি খাওঁ একেলগে এনজয়টো কৰোঁ ভতিজা দুটা আছে লগত এই আলহী এটা আছে মহিজৰ পাগলা লগতে একেলগে এনজয় কৰি খাওঁ আৰু মহিজৰ পাগলাক ৰাখিছোঁ লগতে খাবলৈ এই ভতিজা দুটা অলপ বেয়া পাব পাৰে অকলে খাবলৈ কাৰণে আলহী এটা ৰাখিছোঁ লগতে দেই আপুনি অকণমান থাকিব খোৱা লাগে আম টেঙা লগত মাছটো ধুই লওঁ মাছটো ধুই মেলি আস্তেকে আনি মিঠাতেল চিঠাতেল লৈ ফ্ৰাই কৰিম তাৰপিছত একদম পুৰা হালধি নিমখবিলাক পূৰা ৰেডি কৰি লৈছোঁ কাৰণ মাছত দিব লাগিব মাছত দি মেলি ফ্ৰাই কৰিব লাগিব কেনে হৈ থাকে ন ধামাকাদাৰ চাই থাকক আপোনালোকে এই হালধি ইমান দিম আৰু মানে সানি দিব লাগিব মানে কেঁচি হ'ল তেনেকৈ কৰি চবফালে লাগব লাগিব কাৰণ এটা এক্সট্ৰাকৈ হালধি থাকিবলৈ নাই এই খগে নাই এয়াই হালধি চালি দিলোঁ আৰু বহা ওচৰতে বহা নাযাবা দেই খাই বৈ যাবা এনেকৈ দিলোঁ না দিলে না দিলে এই চাৰ কম এই দি দিয়া না দেখাও কেৰাহী গৰম হৈ আছে তেল গৰম নহ'লে এতিয়া মানে কি হ'ল আমটো কাটোঁ আৰু আমখিনি কাটি মেলি একদম ৰেডি কৰোঁ কাৰণ মাছ সিজিব হৈ গ'ল মাছখিনি সিজাই মেলি এতিয়া আমটো কাটি মেলি দিওঁ আৰু কেনেকুৱা লাগেনো টেষ্টটো সোৱাদটো লৈ চাম আজি আপোনালোকে খাই চাব যদি খাই পোৱা নাই টেঙা মানে আম টেঙা এইখিনি আম টেঙা পূৰা দি দিলোঁ একেলগে এতিয়া আম টেঙাখিনি দিয়াৰ পাছত পিঁয়াজখিনি হ'ল পিঁয়াজ দিলোঁ পিঁয়াজখিনি পকিলে আৰু
তাৰ পাছত আৰু এতিয়া লগতে দি দিম আৰু লগাই দিওঁ। পানী কম পৰিমাণে অলপ ঢালি দিলোঁ সিজিবৰ কাৰণে, নহ'লেতো অলপ বেয়া হৈ যাব ন, শুকাই যাব, সেইকাৰণে পানী দি দিলোঁ। চাই থাকক আগলৈনো কি হৈ গৈ থাকে। ঢাকনা মাৰি দিলা হৈ গৈছে, সিজক। এবাৰ সিজিবৰ কাৰণে জুইটো পুৰা লগাব। 1 hour later. একদম পুৰা আমটেঙাৰ লগত মাছ বনাই দিলোঁ এনেকুৱা ৰূপলৈ। এতিয়া খাই চাওঁ কেনেকুৱা লাগে। এতিয়া খাই আছে সিহঁতি, ইয়া গঠৰাম বিশেষ এইটো পনাৰাম, এইটো পনাই বনাইছা। কেনেকৈ লাগছে খাই? কেনেকৈ লাগছে? সেই মজা। গঠৰাম কেনেকৈ লাগছে? হয়, এইবাৰ মেইনটো A few minutes later. হাই বন্ধুসকল, একদম পুৰা খাই বৈ টিপ টপ হৈ ল'লো, আদায় হৈ গ'ল একদম। কি আছিলে আমটেঙা আৰু কি আছিলে মাছ একেলগে বনালোঁ, খালোঁ। একদম এনেকুৱা ভাল লাগিলে মানে সেইটো সোৱাদ আপোনালোকে কৰি চাব। আপোনালোকে যদি কোনোবাই খাই পোৱা নাই সেনেকৈ খাই চাব, কেনেকুৱা লাগে খাব। যদি ভিডিঅ'টো কেনেবাকৈ ভাল পাইছে কি কৰিব লাগে জানেই, মইতো নকওঁ আৰু। আজি বলিউডৰ পৰা চেলিব্ৰিটি এজন মাতি আনিছোঁ তেখেতক ক'বলৈ দিওঁ বুলি, কাৰণ মোৰ চেনেলটো পুৰা ডাউন পৰি আছেতো। তেখেতে অলপ টকা পইচা খৰচ কৰি মানে তেখেতক মাতি আনিলোঁ। আপোনালোকে মানে এতিয়া কি কৰে, মৰম চৰম কৰে নকৰে নাজানো আৰু। আপোনালোকে তেখেতৰ কথা শুনে নুশুনে নাজানো আৰু। হ'ব, চাই থাকক, আগলৈ ভাল ভাল ভিডিঅ' দিব পাৰোঁ যাতে তেখেতৰ কথা শুনি মেলি যাতে আপোনালোকে মোক আগবঢ়াই দিয়ে। থেংক ইউ, ধন্যবাদ। और नीचे जो वो सब्सक्राइब का बटन है ना, उसको हिट करो। বন্ধুসকল কেনে পালে? আপোনালোকক মই বলিউডৰ পৰা চেলিব্ৰিটি মাতি কথাটো ক'বলৈ দিছোঁ। যদি কেনেবাকৈ ভাল লাগিছে একদম মানে কথাটো শুনক আৰু, চালামান খানৰ কথাটো আপোনালোকে শুনিব, সেইটো কাৰণে মই মাতি আনিছোঁ।